আমাৰ ৰিলেটিভৰ কাৰণে খুৱাইছো মোৰ প্ৰফিটৰ কথা নাই ইয়াত ৰিলেটিভ যে মোৰ বা হয়তো থ্যাংক ইউ বিয়ালৈ আৰু বেছি দিন নাই তো এইফালে হ'ব মেইন ৰভাখন আৰু এইফালে হ'ব ৰিসেপশন আৰু এইফালে পুৰা গছ গছনি কাটি এভেকচন চলাই দিলো পুৰা 70% কাম হৈ গ'ল 30% বাকি আছে এই মুহাটো উঠাই লওঁ আৰু উঠাই লৈ গৈ আছো টাউনলৈ টাউনত কি কৰো আপোনালোকক সকলো দেখাই আছো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে সকলো দেখাব গুড মৰ্নিং গাইজ তো ভিডিঅ' নিদিয়া বহুত দিনে হৈ গ'ল তো ইফালে দাদা বিয়া আহি আছে কিছু ব্যস্ততা আছিলোঁ গতিকে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু এইফালে হ'ব মেইন ৰভাখন চোতালত আৰু এইফালে হ'ব আপোনাৰ ৰিসেপশন আৰু এইফালে পুৰা গছ গছনি কাটি পুৰা এভেকচন চলাই দিলোঁ আৰু 70% হৈ গ'ল কাম বাকি 30% কাম এই মুহাটো উঠাব লাগিব আৰু মুহাটো উঠাই গৈ আছো টাউনলৈ টাউনত গৈ আপোনালোকক টাউনত কি কাৰণে গৈ আছো সকলো গম পাব তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু বঢ়িয়াকৈ এতিয়া মুহাটো উঠাই লওঁ উঠাই লৈ পেলাই গৈ আছো টাউনত তাৰপিছত আপোনালোকক লগ পাই আছো তো গাইজ আধা আধি কাম হৈ গৈছে প্ৰায় আৰু বাকীখিনি নেক্সট কৰিম পাছত তো দেৰি হৈ আছে মানে এতিয়া সোনকালে ওলাই লওঁ গা পা ধুই লওঁ আৰু গা পা ধুই লগ পাই আছোঁ আপোনালোকক হাই হেল্ল' নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ গাইজ এতিয়া গৈ আছোঁ মৰিগাঁও আৰু মৰিগাঁৱত গৈ পেলাই লগ পাই আছোঁ আপোনালোকক আমাৰ লগত এইফালে আছে কষ্টৰে আৰু এতিয়া টেম্পত গৈ আছোঁ আৰু গৈ মৰিগাঁৱত সকলোৱে লগ পাই আছোঁ তো গাইজ এতিয়া আহি ফাইনেলি মৰিগাঁও পাই গ'লোঁ আৰু এইফালে আছে মা কালী ষ্ট'ৰ আৰু এতিয়া আমি মাৰ্কেটৰ ভিতৰলৈ সোমাই যাম বিদায় তুমি কি ল'বা আৰু এইফালে আছে আমাৰ বৌ আৰু এইফালে আছে বা এইফালে আছে দৰা আমাৰ এইফালে আছে কস্তুৰী আৰু এইফালে আছে ভাগিন আৰু এইফালে পুৰা কাপোৰ লোৱাত ব্যস্ত আমাৰ ৰাইজ এইযোৰ দৰা কাপোৰ তাৰপিছত এইযোৰ দেউতা এয়া কইনা কাপোৰ লোৱা হৈ আছে ভালকে দেখাম আৰু গাইজ চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে এয়া জোৰোণৰ কাপোৰ আৰু এইফালে কইনা কাপোৰৰ লগতে আমাৰ কস্তুৰীও কাপোৰ ল'বলৈ চাই আছে এইযোৰ কাপোৰ কস্তুৰীয়ে ল'ব বোলে তো বাহঁতেও চাই আছে বাহঁতৰ কাৰণে সকলোৱে মানে কাপোৰ ল'ব কইনাৰ লগতে আজি আৰু চাই লওঁ ময়ো ল'ব পাৰোঁ সময় মিলে নে নিমিলে দেৰি হ'লে হয়তো লোৱাটো নহ'বই নেক্সট বেলেগ এদিন ল'ম তো চাই লওঁ কি হয় তো চাই থাকক আপোনালোকেও কইনালৈ কোনটো কইনা মোৰ বিয়াত পচন্দ কিছুমানে কালাৰটো কাৰণে বেয়া পায় কিন্তু মই বহুত ভাল পাওঁ আনকমন আছে একে আনকমন তোমাৰ আনকমন ডিজাইন একে আনকমন যোৰা দুটা যোৰা আহিছে এটা আহিছে এটা লাগিছে ধুনীয়া আৰু এইফালে আমাৰ দোকানী দাদাই খুৱাইছে পুৰা চিঙৰা দোকানী দাদা বহুত লাভ আজি সেই গতিকে আমাক চিঙৰা খুৱাইছে আমাৰ ৰিলেটিভৰ কাৰণে খুৱাইছো মোৰ প্ৰফিটৰ কথা নাই ইয়াত ৰিলেটিভ যে মোৰ বা হয়তো থ্যাংক ইউ আৰু এইফালে সকলোৱে চিঙৰা খোৱাত ব্যস্ত দোকানীয়ে চিঙৰা খুৱাইছে সকলোকে আৰু ইমানবোৰ কাপোৰ লোৱাৰ পিছত তো 50 টকা 100 টকা এটা খুৱাওঁতেনো কি ডাঙৰ কথা নহয় এইফালে লৈ আহিছে এযোৰ দুযোৰ তিনযোৰ
চাৰিযোৰ পেক কৰিলে এইটো কইনাৰ এযোৰ আমাৰ বৰমা মোৰ তোমাৰ আৰু এযোৰ আমাৰ বোৱাৰী ভাগিন বোৱাৰী মানে আমি একদম পুৰা ঘূৰি ফুৰিছোঁ আৰু মলত পল ভাই মানে শ্বেৰৱানী লৈ একো পচন্দে হোৱা নাই মানে পচন্দ হৈছে নাই হা কিমান চাবা লোৱা আকৌ ইটো চাই পচন্দ হয় সিটো চাই পচন্দ হয় এতিয়া মানে যাওঁগৈ আৰু পচন্দে নহয় বোলে আকৌ বেলেগত চাব লাগিব মোৰ কাপোৰ কানি কিনা নহ'ল যিহেতু আহোঁতেই বহুত দেৰি হ'ল এতিয়া আন্ধাৰো হ'ল আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ গাইজ তো ভইচ অভাৰ কৰিছোঁ মই যিহেতু তো পাব্লিকৰ আগত প্ৰথম ভিডিঅ' কৰিছোঁ কাৰণে লাজ লাগে ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব গাইজ বজাৰ চজাৰ কৰি পূৰা দেৰিয়ে হৈ গ'ল তো আমাৰ কাপোৰ লোৱা নহ'লে তো পচন্দ নহ'ল মানে কাপোৰ নেক্সট দিনাখন আহিম কাপোৰ ভাগিনে খাই আছে পোলাও তাৰো পচন্দ হ'ল সিও লোৱা নাই বৰ্তমান কাপোৰ আৰু এইফালে আমি এতিয়া পোলাও খাওঁ পোলাও খাই আৰু ঘৰলৈ গৈ আছোঁ তো গাইজ মৰিগাঁৱৰ পৰা আহি পাই গ'লোঁ বজাৰ কৰোঁতে দেৰি হ'ল দেখিছে পাব্লিকৰ মাজত ভিডিঅ' বনাবলৈ লাজ লাগে তো মানে সৰু সৰুকৈ যদি কি হয় ভিডিঅ'টো ক'ব নোৱাৰোঁ ভাল হ'বও পাৰে নহ'বও পাৰে তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব এইফালে ব্ৰইলাৰ এটা লৈ আহিছোঁ এতিয়া খাবলৈ তো এইফালে পানীও উতলি আছে বঢ়িয়াকৈ এইটো চাফা চুফা কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ পল ভাই একদম ব্ৰইলাৰটো পুৰা গৰম পানী চাফা তাফা কৰি লৈ পুৰা কাটি আছে আৰু গাইজ এতিয়া কাটি আছোঁ ব্ৰইলাৰ তো বাহঁত আছিলে বাহঁতৰ লগত এসাঁজ খাওঁ বুলি ধুনীয়াকৈ ভাবিছিলোঁ তো বাও কিছুমান অসুবিধাৰ কাৰণে থাকিব নোৱাৰিলে মনটো যদিও বেয়া লাগিছে তথাপিতো উপায়তো নাই বাও এখন বোৱাৰী গতিকে জোৰ কৰিওতো ৰাখিব নোৱাৰোঁ গতিকে বিয়াও ওচৰ চাপিছে তো আকৌ আহিবই লাগিব যিহেতু আৰু এইফালে ব্ৰইলাৰ কাটি পূৰা একদম ৰেডি তো এতিয়া ব্ৰইলাৰখিনি ধুনীয়াকৈ বনাই লওঁ তো বনাই মেলি আকৌ লগ পাই আছোঁ তো এতিয়া 10:30 বাজিল তো এতিয়া ভাত পানী খাই শুবলৈ ওলাইছোঁ গাইজ খোৱা বোৱা ভিডিঅ'টো শ্বুট নকৰিলোঁ আৰু এতিয়া শুবলৈ ওলাইছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই গুড নাইট